মানে গাইজ পুৰা কাৰ্যসূচী আৰম্ভ তাৰিখনৰ আগতে মানে অলপ অলপ এনে কৰি দিব লাগে আৰু কৰি পেলাই পুৰা গাইজ মানে এইটো হ'ল তিয়ঁহ ভাজি আছে কাৰণ তিয়ঁহৰ খাৰ হ'ব খাৰ সৰু সৰু মাছ তৃপ্তিৰ ধুনীয়া এখন দুপৰীয়াৰ সাজ গাইজ হেল্ল' গাইজ গুড আফটাৰনুন মানে ভিডিঅ'টো এনেই হঠাৎ বনাই দিলোঁ কাৰণ আইতাই পথাৰৰ পৰা মাছ মাৰি আনিলে তো এতিয়া আছে ইয়াতে চেং গৰৈ মাছ তো এইবিলাক পুৰিম তো বলক আমি পুৰা মাছ কেনেকৈ বনাওঁ চব দেখা আপোনালোকক তো চাই থাকক তুমিও খাবা পুৰা মাছ ব'লা বলক গাইজ তো গাইজ মানে এণ্টাৰ কৰিলোঁ আমাৰ কিটচেনত তো গেছত পুৰিম কাৰণ ইমান মানে সেই নাই আৰু ধৈৰ্য নাই মানে সেই কৰা আৰু মানে কি বুলি কয় এই জুইটো জ্বলা ইমান ধৈৰ্য নাই কাৰণ মানে মানুহটো বহুত উঠি হৈ গৈছোঁ তো তাৰ বাবে মানে ভিডিঅ' হোৱা নাই তো গাইজ মানে প্ৰভু বিশ্বকৰ্মাৰ নাম লৈ আমি গেছ চেছ জ্বলাই দিম জ্বলাই মেলি মাছ পুৰিবলৈ গাইজ পুৰা কাৰ্যসূচী আৰম্ভ কৰি দিলোঁ গাইজ তো পুৰি আছোঁ বৰ্তমান মাছ দিয়ে ৰখি আছে তো খাবি নেকি হা খাবি খাম বুলি ক তাৰমানে গাইজ লাইফটো বহুত বৰি হৈ গৈছে এইকেইটা দিন তো একো মানে ক'তো যোৱাও নাই ফুৰিব মানে ঘৰত বহি আছোঁ আৰু উঠোঁ খাওঁ শুওঁ মানে তেনেকুৱা হৈ গৈছে মানে লাইফটোত একো মানে এক্সাইটমেণ্ট বোলা বস্তুটো মানে একেবাৰে নোহোৱা হৈ গৈছে গাইজ মানে বহুত ঘটনা ঘটি আছে লাইফত মোৰ লগত তো সেইবিলাক বিতংকৈ নকওঁ গাইজ তো সেইকাৰণে আজি ভাবিলোঁ মাছকেইটা দেখি মানে ফুৰিব মন গ'ল তো ভাবিলোঁ অলপ খা খবৰ লওঁ আপোনালোকৰ অলপ মাছ পুৰাও দেখাওঁ কেনেকুৱা তো চাওক গাইজ অলপ মাছ পুৰা দেখাই আছোঁ আপোনাক তো গাইজ মানে মাছটো পুৰি আছে বৰ্তমান এইকেইটা হ'ল এইকেইটা আছে আৰু ইয়াতে আছে মায়ে মাছ ভাজিলে পুৰা একদম মানে কষ্ট কৰি এইবিলাক সৰু সৰু মাছ এইবিলাক ফ্ৰাই হ'ব পুৰা ধুনীয়া ফ্ৰাই হ'ব গাইজ এতিয়া আমাৰ মানে পথাৰৰ খাল এটা আছে খাল এটাৰ মাছ আইতা মাৰি আনিলে মায়ে বাচিলে মই পুৰি আছোঁ তো গোটেইটা লগ লাগি খাম আৰু মাছ তুমি বনাবা গাইজ চাও পুৰা মাছ তো গাইজ মানে এতিয়া মেইন কোৰ্চখিনি মানে মাছখিনি পুৰা হ'ল তো পুৰাৰ পিছত পৰৱৰ্তী পৰ্যায়ত আমি কি কৰিম তো দেখাম আপোনালোকৰ ঘৰত ধুনীয়া কৰি বনাই খাব পাৰিব তো চাওক এয়া গৰৈ মাছ পুৰা হ'ল এতিয়া দেখাম আৰু এতিয়া কেমেৰা পাৰ্চন মা আহি যাব মায়ে অলপ ধৰিব হেল্প কৰি দিব তো মই দেখাম কেনেকৈ বনামটো চাই থাকক গাইজ কেনেকৈ ধৰ মা কেছে পকৰো তো গাইজ চাওক প্ৰথমতে মানে যোনটো কটাৰীখনৰ আগটোৱে মানে অলপ অলপ এনে কৰি দিব লাগে আৰু কৰি পেলাই পূৰা যোনটো বাকলি আছে সেইটো গুচাই ল'ব লাগে মানে লাইক দিছ মানে এইখিনি তিতাটো নালাগিব আৰু এইখিনি গুচাই ল'লে বহুতে ধুই লয় কিন্তু ধুই ল'ব নালাগে ধুই ল'লে টেষ্টখিনি নোহোৱা হৈ যায় তো আমি গোটেইখিনি আৰু কৰি ল'ম একেলগে তো গাইজ মানে এতিয়া এটা বঢ়িয়া আছে বস্তু দেখোন টেকনিক এটা তো অলপ খাবি অকণমান তাৰ ভিতৰত যি মানে নাড়ী ভোগখিনি আছে এইখিনি ইয়াত পূৰা এনেকৈ দিলে দি পেলাই এনেকৈ এইখিনি অপাৰেশ্যন মানে আৰু এই নাড়ী ভোগখিনি এইখিনি নাখাওঁ মানে এইখিনি পেলাই দিলোঁ এইখিনি ভাল মানে থ'লেও মূৰটো নালাগে আৰু মনিত তো গাইজ এনেকৈ মূৰটো ছিঙি ল'ব মোৰ লগত এইখিনি ওলাই আহে পেলাই দিব এইটো ধুনীয়া একদম মাংস তো গাইজ এতিয়া মানে পিঁয়াজখিনি সৰু সৰুকৈ কাটি ল'ম ৰখি আছি মাছ পুৰা খাম ন
দিম আৰু খাবা তো গাইছ প্ৰথম মানে এনেকৈ 4টা ভাগ কৰি ল'ব পাৰিলে 6টা কৰিব পাৰিলে 8টামান কৰিব তাৰপিছত তেনেকৈ সৰু তো গাইছ পিঁয়াজখিনি কাটি ল'লোঁ বঢ়িয়া কৰি একদম ধুনীয়া কৰি জ্বলা দিম জ্বলাৰ লগতে বেঙেনা নিদিওঁ গাইছ বেঙেনাটো ভাজি খাম তো ইয়াতে হ'ল এতিয়া আমি লাগিব মান ধনিয়া মানে মান ধনিয়াটো হ'ল মানে অলপ দীঘল যিটো ধনিয়া পায় বহুতে কয় নেপালী ধনিয়া মান ধনিয়া কিবা কিবি বহুত নাম আছে তো আৰু মছলা পাত বুলিও কয় কিছুমানে তো সেইটো ধনিয়াটো দি দিম তো মানে মা অলপ মানে বিজি মায়ে মানে এই মাছ ভাজি আছে আৰু মোৰ কেমেৰাটো লোৱাটো মানে মানুহ কোনো নাই এইবাৰ দেখাই দিছোঁ মাছ ভাজা কেনেকুৱা গৰম নে মা মৰমৰীয়া কৰি ভাজিবা একদম মানে গাইছ মৰমৰীয়া যোনটো পুঠি মাছ আৰু এই দৰিকণা মাছৰ যোনটো একদম বটাটো মানে পিটিকাটো না একদম মানে জিভাৰ পানী পৰিয়ে যায় নাম ল'লে মানে বঢ়িয়া একদম টেষ্টি লাগে মোৰ ফেভৰেট হয় তো আপোনালোকে ক'ব আপোনালোকৰ ফেভৰেট ফুড কি তো কমেণ্টত জনাই দিব গাইছ মানে আজি আৰু অলপ স্পেচিয়েল মানে ৰিটাৰ্ণ স্পেচিয়েল মাছ কিবা কেনেকুৱা তো গাইছ মানে এতিয়া মান ধুনীয়া ধুম সেই পিছত চিঙাই আছিল চিঙি গছৰ মানে চিঙি নানিলোঁ আৰু বঢ়িয়া কৰি পৰিষ্কাৰ কৰি ধুলোঁ তো গাইছ এইটো কয় মান ধুনীয়া চাই লওক পাতটো মছলা পাত মান ধুনীয়া নেপালী ধুনীয়া 3টা নাম পৰীক্ষাত প্ৰশ্ন আহিব পাৰে তো গাইছ প্ৰিপাৰেশ্যনটো কৰি দি ইয়াতে কাটি দিম সৰু সৰু পিচ তো গাইছ মানে জলকীয়া মানে মই বেছি জ্বলা নাখাওঁ জানে তো সেইকাৰণে 2টা আৰু জলকীয়া তো গাইছ মেইন ইনগ্ৰিডিয়েণ্ট এইখিনি ইয়াৰ লগত আৰু নিমখ আৰু তেল লাগিব তো আমি দি দিম নিমখ আৰু তেল কি এনেকৈ দিলে নহ'ব বেছি লাগিব ঢালি দিয়া নাই এনেকৈ সপাত লৈ দিব নালাগে এনেই দিয়া মই চাই আছোঁ দেচোন কিমান লাগে হ'ব লাগিব মাছবিলাক অলপ বেছি লাগে তেতিয়া ভাল হ'ব হ'ব দি দিয়া আৰু অঁ বছ হ'ব মছলা দিব নহ'ব দিম কমাই দিয়া তাতে পৰি গ'ল নহ'লে দিম অঁ হ'ব দিয়া এই অলপ কমাই দিয়া আৰু কমাই দিয়া অলপ লাগিলে দিবা পিছত অঁ হ'ব লাগে অঁ হ'ব দিয়া এতিয়া সানি লোৱা নিদিবা বেছি হৈ যাব এহে ৰহা नहीं जाता तड़प ही ऐसी है ना গাইছ মানে এইটো হ'ল তিয়ঁহ ভাজি আছে কাৰণ তিয়ঁহৰ খাৰ হ'ব খাৰ সৰু সৰু মাছ তৃপ্তিৰ ধুনীয়া এখন দুপৰীয়াৰ সাজ গাইছ তো গাইছ অলপ এনেকৈ কৰিব লাগিব অলপমান মানে ফুৰত ক'লে অলপ চাই ভাল লাগিব আপোনালোকৰ হয়নে নহয় এনেকৈ কবিতাৰ ফুৰত মই কথাবিলাক কৈ যাম গাইছ আৰু কি ৰৈ ঐ খাবা না কি কোৱা যদি বহা চিট অ' লিয়া চিট Give me a handshake. नहीं গাইছ মানে এটা বস্তু পাহৰি গৈছিলোঁ তো সেইখিনি ইয়াত কৈ দিম এই এতিয়া মাছ ধৰিব কেমেৰাটো থ'ল তো গাইছ মানে ভিতৰৰ যোনটো ৰাজহাড়ডাল এই ৰাজহাড়ডাল মানে কাঠখিনি আমি গুচাই দিব লাগিব পাহৰি গৈছিলোঁ মানে বহুত দিনৰ মূৰত মাছ পৰিলোতো অলপ ভুল হৈ যায় আৰু মানুহৰ এই বহুত মাল লাগি আছে গাইছ তো গাইছ মানে এতিয়া হ'ল গোটেইখিনি কাম কৰা মানে ৰাজহাড় ওলাই নিলোঁ গাইছ এতিয়া বৰ্তমান আমি সানি দিম বস্তুখিনি মানে এটা এটাকৈ এইকাৰণে কৰি আছোঁ যে মানে একো নাই একেলগে দিব পাৰে গোটেইখিনি কিন্তু মই এটা এটা কৰি আছোঁ কাৰণ চাব লাগিব পৰিমাণটো ক'ত কিমান কি হয় জ্বলাটো গোটেইখিনি দি দিম আৰু বুম জ্বলা হ'ব গাইছ তোমাৰ খাব মন গৈছে চাগে ঘূৰে খাম জিভাৰ পানী আহিছে ন জিভাৰ পানী আহিছে কথাতে গম পায় তাতে পৰিব চাবা আৰু
কি ধুনীয়া জ্বলাৰ গন গাইছ বাহ বুঝছো না মা তো গাইছ এইখিনি খাই চাম নিমখ খাব মা ঠিকে হৈ গৈছে এবাৰ ইহঁতকে দিয়া এই চাই আছে এতিয়া তো গাইছ ইহঁতৰ কাৰণে মূৰটো ভিতৰত আহিছোঁ দিয়া কেনে টেষ্টি নে তো গাইছ পালিছে আৰু মজা বেলেগ তো গাইছ মানে মাছ পুৰা হ'ল যিহেতু এইখিনি তো এতিয়া আমি খোৱা কাৰ্য হৈছে আৰম্ভ কৰিম মেও 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 এইটো লৈ যোৱা তুমি মেও মেও খোৱা তো গাইছ একো বস্তু বৈ নাযায় মানে মালকেইটা ডেঞ্জাৰ আছে গাইছ চিমিকো অলপ দিলোঁ আৰু মাছ পুৰা কেনেকুৱা চিমি ৰুয়া খোৱা তো গাইছ মাছ পুৰা হ'ল কেনেকৈ বনাই আপোনালোকে শিকিলে আপোনালোকৰ ঘৰত বনাই খাব পাৰিব তো এতিয়া ভাত চাত খাই 6 ঘণ্টা অলপ কাম আছে তাত যাম গা চা ধুই লোৱা একদম দেখাতে গম পাই লেতেৰা বুলি তো তেতিয়া ৰৈছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ত তো বাই বাই দিয়া বাই 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 ব্ৰুনো